নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি এটা এপছৰ বিষয়ে ক'ম যিটো মানি আৰ্নিং এপছ। সেই এপছটোৰ সহায়ত আপোনালোকে পেটিএমত কিছুমান টাস্ক কৰি সেই এপছটোৰ জৰিয়তে পেটিএমত মানি ট্ৰেন্সফাৰ কৰিব পাৰে। মই মানি ট্ৰেন্সফাৰ কৰিছোঁ, কিন্তু ছাকচেছ হৈছে, কিন্তু পেটিএমত বৰ্তমান এক্টিভেট হোৱা নাই। যদি হয় মই পেটিএমত প্ৰুফ দেখুৱাম যে পইচা মই পাইছোঁ নে নাই। সেই এপছটোনো কি মই তাকে আজি ক'ম আপোনালোকৰ আগত। ভিডিঅ'টো আৰম্ভ কৰোঁ। গেট ষ্টাৰ্টেড ব'লক। চাব, এতিয়া সেই এপছটোলৈ যাম আমি। সেই এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। সেই এপছটো মই দেখুৱাই দিছোঁ। সেই এপছটো হৈছে এইটো। এটা ৰিমুভ কৰি দিছোঁ। বেকগ্ৰাউণ্ডত দুটা বৰ্তমান আছে। এইটো হৈছে এপছটো। নাম হৈছে প্লাম্বাৰ, PLUMBR, প্লাম্বাৰ এপ। এই এপছটো আপোনালোকে প্লে ষ্ট'ৰত আপোনালোকে ডাটাটো অন কৰি আপোনালোকে চাৰ্চ কৰি ল'ব প্লাম্বাৰ এপ বুলি। প্লে ষ্ট'ৰলৈ যাম। প্লে ষ্ট'ৰত আমি চাৰ্চ কৰিম প্লাম্বাৰ এপ। PLUMBER, প্লাম্বাৰ। চৰি, মোৰ অসমীয়াত হৈ আছে, মই ইংলিছত কৰি লৈছোঁ। প্লাম্বাৰ আহিয়ে গৈছে। প্ৰথমতে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত এইটো বেলেগ এপ আহি গ'ল, এইটো নহয়, চৰি। আকৌ মই পুনৰ বৰ্তমান প্লাম্বাৰ লিখিছোঁ। প্লাম্বাৰ বুক ফ্ৰী, প্লাম্বাৰ, এনেকুৱা বহুতখিনি এপছ আহিছে। কিন্তু ইয়াৰ ভিতৰত মই 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি চাইছোঁ। প্লাম্বাৰ এপছ বহুত আহিছে, কিন্তু মই যিটো এপছৰ কথা ক'ম বুলি ভাবিছোঁ সেই এপছটো বৰ্তমান মই প্লে ষ্ট'ৰত পোৱা নাই। প্লাম্বাৰ এপছটো মই বৰ্তমান প্লে ষ্ট'ৰত পোৱা নাই। কোনো কথা নাই, সেই এপছটো আপোনালোকে, মই এটা লিংক দিম ডেছক্ৰিপশ্যনত, সেই লিংকটোৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ময়ো প্ৰথমে ইউটিউবৰ ভিডিঅ' চাই সেই তাৰ পৰাই মই লিংকত বেলেগ এটা চেনেলৰ ইউটিউবৰ ভিডিঅ' চাই মই লিংকটোত ক্লিক কৰি কৰিছোঁ। ৰিকুৱেষ্টটো গৈছে, কিন্তু পইচাটো বৰ্তমান সোমোৱা নাই। কিন্তু আপোনালোকে সেই ডেছক্ৰিপশ্যনৰ লিংকটোৰ পৰাও আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব পাৰিব। যিহেতু প্লে ষ্ট'ৰত মই এতিয়া বৰ্তমান চাৰ্চ কৰোঁতে এপছটো পোৱা নাই। থাকিবও পাৰে, কিন্তু মই খুচৰি চোৱা নাই। আৰু আপোনালোকে সেই এপছটো বিচাৰি ল'ব। গতিকে আজিলৈ আহিছোঁ। ভিডিঅ'টো এইটোৰ ওপৰতে আছিল। যদি পেটিএমত পইচাটো পূৰা প্ৰুফ হিচাপে যেতিয়া মই পাম, তেতিয়াহে মই ইয়াৰ পুনৰ নেক্সট ভিডিঅ' কৰিম। এপছটো ডাউনলোড কৰা নকৰা আপোনালোকৰ ওপৰত কথা। কিন্তু মই এপছটো খুব ভাল বুলি ভবা নাই, কাৰণ ফেকো হ'ব পাৰে। কিন্তু আগৰ এটা যোনটো মই পেটিএমত পইচা পাইছোঁ, কাৰ ডিলাৰশ্বিপ এপ, সেই এপছটোৰ পৰা কিন্তু মই পে'মেণ্ট প্ৰুফসহ মোৰ আছে পেটিএমত। সেইটোৰ পৰা মই 50 টকা ৰিচিভ কৰিছোঁ পেটিএমত। মই আপোনালোকক দেখুৱাই দিছোঁ। পেটিএমটো মই অন কৰিম। সেইটো এপছতো কিছুমান টাস্ক দিয়ে। টাস্কসমূহ সম্পূৰ্ণ ক্লিক কৰিব লাগে আৰু ইনষ্টল কৰিব লাগে এপ। তাৰ বিনিময়ত এডছ আহে। সেই এডছসমূহৰ ভিতৰত কিছুমান মানি প্ৰভাইড কৰে। মই পাছবুকটোলৈ যাম, পাছবুক অন কৰিম। পাছবুক অন কৰাৰ পাছত ইয়াত পেটাৰ্ণ লক আছে, মই পেটাৰ্ণ লক মাৰি লৈছোঁ। লোডিং লৈ আছে। মোৰ বৰ্তমান 9 টকা আছে, আগৰ আছিল। ষ্টেটমেণ্টত আহিব। ষ্টেটমেণ্টত মই বস্তু এটা আপোনাৰ ৰিচিভত মই ক্লিক কৰি দেখুৱাই আছোঁ। ৰিচিভত এইটো মেছেজটো আহিছিল। মই এইটো এপছত এয়া ৰিচিভ ছাকচেছফুলি ফ্ৰম ইউজড কাৰ। 11 জানুৱাৰীত মই 50 টকা লাভ কৰিছিলোঁ এই কোম্পানীটোৰ পৰা। কিন্তু বৰ্তমান এই এপছটোত মই কাম কৰি প্ৰথমে 50 টকা ৰিডিম লগাইছিলোঁ, কিন্তু 50 টকা ৰিডিম হোৱা নাই। গতিকে মই এইটো ফেক এপ বুলি ভাবি মই আনইনষ্টল মাৰি দিলোঁ। কিন্তু প্ৰথম মই যেতিয়া ৰিডিম লগাইছিলোঁ, তেতিয়া কিন্তু মই পেটিএমত 50 টকা ইনষ্টেণ্টলি আধা ঘণ্টাৰ ভিতৰত পাই গৈছিলোঁ। কিন্তু প্লাম্বাৰ এপছটোৰ কথা আজি যিটো ক'লোঁ, মই প্লে ষ্ট'ৰত এতিয়া চাৰ্চ কৰি চাওঁতে আপোনালোকৰ কাৰণে যিটো ভিডিঅ' বনাই আছোঁ বৰ্তমান, মই প্লাম্বাৰ এপছটো চাৰ্চ কৰি চালোঁ, প্লে ষ্ট'ৰত নাই। কিন্তু তাৰ লিংকটো মই দিম। আপোনালোকে সেই লিংকটোত ডাউনলোড কৰা নকৰা আপোনালোকৰ লগত কথা, এইটো কথা নাই।
কিন্তু মই বিশেষ এপটো ভাল পোৱা নাই, ফেক বুলি ভাবি আছোঁ আৰু গতিকে চাই ল'ব কাম কৰি। যদি আপোনালোকৰ পে'টিএম একাউণ্ট আছে, পে'টিএমত পইচা ঘটো বুলি ভাবে তেন্তে ঘটিব পাৰে। আজিলৈ এইটো ভিডিঅ'ৰ ওপৰতে আছিল। আজিলৈ আহিছোঁ, নমস্কাৰ।